So guys, আমি ভাবিলো কি এটা এক্ট কৰিম সেই কাৰণে মামাক বজাৰলৈ পঠালো বজাৰত আনিব দিছিলো হেড এণ্ড দাড়ি তো হেডটো পাই গ'ল বাট দাড়িটো নাপালে সেই কাৰণে মামাক আমি ক'লো কি হোমমেড এটা দাড়ি বনাই দিয়ক তো সেই কাৰণে মামা বনাবৰ কাৰণে ৰেডি হ'ল তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু চাও এতিয়া কেনেকৈ বনাই Hi everyone. আজি আমাৰ পোৱালিবোৰে ইহঁতে সান্তা ক্লজৰ এটা কিবা প্ৰগ্ৰাম কৰিম বুলি ভাবি আছে প্ল্যান কৰি আছে তো তেওঁলোকে বজাৰত গৈছিলে তো ইয়াতে মাত্ৰ সান্তা ক্লজৰ কেপ কেইটামানহে পালে বাট বিয়াৰ্ড বা দাড়িটো বিচাৰি নাপালে ইহঁতে সো মোক ইনচিষ্ট কৰিলে যে বিয়াৰটো বনাই দিব লাগে তো আমি আজি ঘৰতে চেষ্টা কৰিম বনাবলৈ যদি বনাব পাৰোঁ আমি আমাৰ ওচৰত আছে ফেভিকল মাৰ্কাৰ আমি ব্যৱহাৰ কৰিম স্কেল সিজাৰ আৰু এইখিনি কটন সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সো আমাৰ ওচৰত আছে এনেকুৱা এটা কেৰি বেগ ফেব্ৰিক কেৰি বেগ যোনটো আমি তাৰ বেছ হিচাপে ইউজ কৰিম সো আমি পোনপ্ৰথমে এই বেগটো কাটিবলৈ এইখিনি আমাৰ পিছত কিবা কাম থাকিলে আমি ইউজ কৰিব পাৰিম এইখন আমাৰ বেছ ৰেডি হৈ গ'ল সো এতিয়া আমি কি কৰিম সান্তা ক্লজৰ মুখখন অকণমান বেছটো মাৰ্কাৰেৰে মাৰ্ক কৰি ল'ম ধৰি লওক তো আমাৰ বেছটোত আমি এতিয়া কৰিম কি অকণমান গ্লু বা ফেভিকল লগাব লাগিব এতিয়া আমি লগাব ধৰিম কটন বনাব লাগিব তো তাৰ আগতে এটা কাম কৰোঁ যেহেতু এইখিনি আকৌ লাষ্টত কাটিব লাগিব মই অকণমান স্কিন দি লওঁ যাতে কাটাৰ সময়ত আমাৰ একো অসুবিধা নহয় আপোনালোকে এনেকৈ নৰ্মেল স্কেল লৈ মাৰ্কাৰ বা পেন ইউজ কৰিও কাটিব পাৰিব এইবাৰ আমি মষ্টেজ বনাবৰ কাৰণে এই পৰ্চনটো ইউজ কৰিম ইমানমান কটনৰ এইখিনিমানৰে চাফিচিয়েণ্ট হৈ যাব চ' আহকচোন আমি চাওঁ মষ্টেজটো কেনেকৈ বনাব পাৰোঁ তাৰ আগতে মই এইখিনি অকণমান ছাইড কৰি থওঁ ড্ৰাই হ'বলৈ দিম তো সান্তাৰ আমি মুচ বনাবৰ কাৰণে এইখিনি কটন আমি ইউজ কৰিম আমি কাম কৰিম এই মাজৰ ফালে অকণমান কাটিব ট্ৰাই কৰোঁ অলপ কাটি দিব লাগিব আৰু এইফালে অকণমান এনেকৈ আপুনি চিজাৰেৰে কাটিব পাৰিব আৰু এই পৰ্চনটো যে আছে এইটো অকণমান হাতেৰে কাৰণ মুচটো অকণমান দেখিবলৈ মুচ যেন লগা হ'ব লাগিবতো তো সেইকাৰণে আমি অকণমান এনেকৈ দিম চুককেইটা এইফালে অকণমান এনেকৈ আৰু ফিনিচিং অকণমান দিব লাগিব এতিয়া এইখিনি যে আমি কাটিছিলোঁ এইখিনিত এটা কাম কৰিব লাগিব আৰু অকণমান আমি মুচ লুক এটা দিব ট্ৰাই কৰিম চ' পাৰ্চিয়েলি আমাৰ মুচ যেন লাগিছে অকণমান কাটিব লাগিব অকণমান ফিনিচিং দিব লাগিব সেইটো আপোনালোকে নিজে
বা ৰছী বা সূতা এডালেৰে বান্ধি দিব পাৰে মাজৰখিনি এতিয়া চাওক আমাৰ চান্তাৰ মুঠ ৰেডি চ' আগৰ যিখিনি বনালোঁ সেইখিনিৰ লগত এবাৰ চাওঁ এইখিনি মষ্টেচ আমি এই মষ্টেচটো ইয়াতে লগাই দিম কেনেকুৱা হৈছে বাৰু আপোনালোকে জনাব দেই পোৱালিবোৰে ভাল পাব ইহঁতে তো আমি ইয়াতে ফেভিকল লগাম মাজৰ একদম মাজৰখিনি লগাম অকণমান বেছিকৈ দিছোঁ কাৰণ যাতে উঠি নাযায় আমি ইয়াতে এক কৰিব এক কৰা টাইমত যদি মুখটো খুলি যায় লাষ্টত গৈ থৈ মোকে গালি দিব কি বনালে আমি ইয়াতে এনেকৈ পেষ্ট কৰি দিম চ' পাৰ্টলি আমাৰ হৈছে সেইটো অকণমান ড্ৰাই হ'ব দিব লাগিব আৰু অকণমান যদি ফিনিচিং কৰিম বুলি ভাবোঁ পিছত আমি আকৌ চাম সেইখিনি বেছি দিম